Hi guys, what's up and hello, welcome to my YouTube channel. So guys, আৰু বহুত দিনৰ মূৰত মই আপোনালোকক দেখা দিলোঁ। তো আপোনালোক কেনে আছে, ভালনে আপোনালোকৰ খবৰ? আৰু মই এসপ্তাহৰ পিছত আজি ভিডিঅ' বনাবলৈ যাম। মানে প্ৰায় এসপ্তাহমান হ'ল মই ভিডিঅ' বনাব পৰা নাছিলোঁ, কিবা এটা কামত মই ব্যস্ত আছিলোঁ। তো আজি আৰু এসপ্তাহ পাৰ কৰাৰ পিছত মই আজি ভিডিঅ' বনাম। মানে আমাৰ ইয়াত হোৱা ওচৰতে বিলৰ ঘাট মই আপোনালোকক দেখুৱাই দিছিলোঁ, মোৰ ভিডিঅ'ত আপোনালোকে দেখিছে বিলৰ ঘাট। তো বিলৰ ঘাটৰ পথাৰত আজি আমাৰ এটা উৎসৱ পাতিছে, দৰাবিল উৎসৱ বুলি কয়। তো দৰাবিল উৎসৱ দেখুৱাম আৰু আমাৰ লগত আজি বহুতবিলাক মানুহ যাব, মানে লগবিলাক। তো আৰু আমাৰ নিখিল আৰু অখিল আছে পিছফালে, আৰু এটা সৰু ল'ৰা আছে। নিখিল কিয় তো আজি কেনেকুৱা হয় ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু তো বলক আৰু এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মজা লওক, এনজয় লওক দৰাবিল উৎসৱৰ। তো গাইজ আৰু এতিয়া আমি এইটো ৰাস্তাত এনেকৈ যাই আছোঁ দৰাবিল। আপোনালোকে খোৱা দেখিব পাৰে, তাত হৈছে এইখন পথাৰতে হৈছে আমাৰ দৰাবিল। তো বলক অলপমান এনজয় কৰি আহোঁ দৰাবিল উৎসৱ, যদি আপোনালোকে কোনোবাই দেখা নাই। তো আজি মোৰ ভিডিঅ'ত চাই লওক দৰাবিল। তো বলক আমি অলপমান দৰাবিল চাই আহোঁ। এই ছাগলী দৰাবিল চাব যাঙা আহ। তো বলক আমি ৰখি দিছোঁ আহি কেনে বিলৰ ঘাটৰ দলঙত, আৰু বহুত দিনৰ মূৰত আমাৰ লগত একেলগে পঢ়া এজন ল'ৰা, আমাৰ ফ্ৰেণ্ড আকাশ ভাইক লগ পালোঁ। তো আকাশ ভাই বোলে কিবা অলপমান কৈ দিব, তো কৈ দিয়ে আকাশ ভাই। তো গাইজ আমি একেলগে পঢ়া, এইটো কমল ভাই, ইয়াতে লগতে নিখিল ভাই আছে। তো কমল ভাইহঁতে বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনায়, এইটো আপোনালোকেতো চায়ে বোধ হয়। আৰু এইটো যদি প্ৰথম ভিডিঅ' আপোনালোকে চাই আছে, তো ইহঁতৰ ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিওঁতেতো একো পইচাও নালাগে আপোনালোকৰ। তো বাছ এটা আপোনালোকৰ সহায় লাগে, আৰু আমি বাইক লৈ আমি ভিডিঅ' নবনাওঁ। আমি চাব পাৰি আমি জেনেৰেল চাইকেল লৈ কিনে আমি ভিডিঅ' বনাওঁ, বহুত দূৰলৈ গৈছোঁ। তো আৰু এনেকৈ যাই থাকিম আপোনালোকৰ মৰম পাই থাকিলে। আৰু এতিয়া আকাশ বাইক আমি বিদায় দিওঁ, আৰু এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ দৰাবিল উৎসৱ। আমি ফাইনেলি আহি পাই গ'লোঁ দৰাবিলৰ। এয়া চাই ল'ব পাৰে, মোৰ পিছফালে আছে গেটটো। তো ইয়াত একদম মাস্ক মাৰিব লাগিব গাইজ, একদম বহুত ধূলা ৰাস্তাটোত। তো ধূলাৰ কাৰণে আমাৰ অসুখ হৈ যাব পাৰে, তো সেইবাবে আমি মাস্ক মাৰি ল'লোঁ। আৰু এতিয়া আমি আগলৈ যাওঁ, মানে লগ কেইটামান আৰু আহিব আছে, তো সিহঁতকেইটাও আহি লওক আৰু তাৰপিছত আমি আগলৈ যাম। তো এবাৰ গেটটো চাই লওক। আমি বহুত সময় অপেক্ষা কৰাৰ পিছত এজন আৰু আমাৰ বন্ধু আহি পালে। এয়া চাব পাৰে জন আহি পালে। তো আৰু বহুত কেইজন আহিব আছে, মানে আৰু প্ৰায় 5-6জনমান আহিব আছে। তো আৰু এতিয়া আমি চাৰিওটাই গৈ আপোনালোকক অলপমান দৰাবিল উৎসৱ দেখুৱাই আছোঁ। আমি এতিয়া দৰাবিল আহি পালোঁ, আৰু এয়া চাব পাৰে পিছফালে আমি চাইকেলবিলাক থৈ ল'লোঁ। আৰু অলপমান ভিতৰলৈ যাওঁ বলক, কি অনুষ্ঠান পাতিছে, কেনেকুৱা কি কৰিছে, সকলোবিলাক দেখুৱাই দি আছোঁ আপোনালোকক। আৰু গাইছে আপোনালোকে পিছফালে চাব পাৰে কি এটা সুন্দৰ শৰাই এখন বনাইছে আমাৰ চাংখেৰেৰে। তো বহুত কিবা কিবি এনেকৈ বনাইছে চাংখেৰেৰে, মই আপোনালোকক সকলোবিলাক দেখুৱাই আছোঁ। পিছফালে আপোনালোকে চাব পাৰে ধুনীয়া ধুনীয়া চৰাইৰ পোষ্টাৰ লগাইছে, আৰু তলত কি চৰাই কি নাম সকলোবিলাক লিখি দিছে। তো মই আপোনালোকক অলপমান ইয়াৰ শ্বট দেখুৱাই আছোঁ, তো চাই ল'ব অলপমান শ্বট ইয়াৰ। আৰু আপোনালোকে চাব পাৰে কি সুন্দৰ এটা পথাৰৰ দৰে মানে বনাই দিছে, আৰু পথাৰত কাম কৰা মজাটো আৰু দিছে ইয়াত বনাই। তো মই আপোনালোকক ইয়াৰ এটা শ্বট দেখুৱাই আছোঁ।
কিমানবাৰ আমাৰ ইয়াত দৰাবিল উৎসৱ চালোঁ, তো আজি মই এই বস্তুটো প্ৰথমবাৰ দেখিছোঁ। তো বহুত সুন্দৰকৈ বনাইছে আৰু পূজাখনৰ প্ৰতিও ভাল এটা অনুভৱ আহিছে। মানে এই বস্তুখিনিৰে আমাৰ ইয়াতে মানে এই কথা এটা বুজাইছে যে মানে এইখিনি বস্তুৰে আমি এয়া বুজিব পাৰিছোঁ যে পথাৰত কাম কৰি থকা এটা অনুভৱ দিছে আৰু। তো আপোনালোক মই ইয়াৰ শ্বট দেখুৱাই দিলোঁ আৰু এতিয়া আমি অলপমান বেলেগ ফালে যাম। তো চাই থাকক ভিডিঅ'টো। আৰু এয়া চাব পাৰে আমাৰ পিছফালে বঢ়িয়াকৈ মঞ্চ পাতি থৈ দিছে আৰু ইয়াত গাঁৱলীয়া অলপমান গায়ক চায়ক মাতিছে। তো মই আপোনালোকক ইয়াৰ অলপমান ভিউ দেখুৱাই আছোঁ। তো কি মঞ্চ পাতিছে তো চাই থাকক। মই আপোনালোকক দেখুৱাই দিলোঁ সম্পূৰ্ণ দৰাবিল কেনেকুৱা হৈছে, কেনে লাগিছে আপোনালোকে এবাৰ ক'ব। মোৰ কিন্তু বহুত ভাল লাগিছে, সুন্দৰ সুন্দৰ বস্তু বনাইছে আৰু বঢ়িয়া দোকানো আহিছে। আৰু এতিয়া আমি কিবা অলপমান খাই লওঁ আৰু তাৰপিছত লগ পাই আছোঁ ৰ'ব। তো গাইছ আৰু এতিয়া অলপমান ম'ম' খাই লওঁ। এয়া ম'ম' লৈছোঁ, সকলোবিলাকে লৈছে আমাৰ লগত অহা 4জনে। তো ম'ম'খিনি খাই লওঁ আৰু তাৰপিছত কথা পাতি আছোঁ ৰ'ব। গাইছ আপোনালোকে চাব পাৰে মই ম'ম' খাম বুলি লৈছিলোঁ আমি 4টাই। আপোনালোকে জানেনে যে ম'ম'ৰ ভিতৰত মানে ক'বলৈ মোৰ হাঁহি উঠিছে যে ম'ম'ৰ ভিতৰত কেঁচা বন্ধাকবি সোমাই দিছে। তো কি ম'ম' বনাইছে নাজানো আৰু খোৱাৰ পিছত একদম মুখ চুখ কেহা কেটকা লাগি আছে। আৰু সেইবাবে আমি কণী ঘুগুনি খাম আৰু তো জিলাপিও খালোঁ এইবাৰ কণী ঘুগুনি খাম। তো একদম ভাল বনা নাই, একদম বৰবাদ উঠা বনাইছে ম'ম'। তো এতিয়া কণী ঘুগুনিখিনি খাই ল'ম ৰ'ব। আৰু অলপমান মেলাৰ পৰা অলপমান দূৰলৈ আহিছোঁ আৰু চাব পাৰে পিছফালে আমাৰ ভেলাঘৰ বনাই থৈছে। তো উৎসৱৰ কাৰণে বনাইছে আৰু এইটো। আৰু চাব পাৰে পিছফালে মেলা চলি আছে, বহুতখিনি মানুহ হৈছে। আপোনালোকেও আহিব, সুন্দৰ মেলা হয়। এয়া বিলৰ পথাৰত হয় দৰাবিল উৎসৱ। তো ধুনীয়া বনাইছে, আপোনালোকৰ ভালে লাগিব ভিডিঅ'টো চাই মেলাখন। আৰু আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত মাৰিম আৰু প্ৰায় গধূলি হ'ল আৰু এতিয়া ঘৰলৈ যাব লাগে। তো যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে বা মোক প্ৰথমবাৰলৈ দেখিছে তো ছাবস্ক্ৰাইব কৰি দিব। আৰু নিউ ব্লগত দেখা দি থাকিম। তো তেতিয়ালৈকে টাটা বাই বাই।